Target thakar binimot pekha pati ghor manuk disil niki tomolok thakar thakar garden ko asile dekho na তোমালোকে ভাবিছিলা যে ছোৱালী এজনী যদি তাত পঢ়ি শুনি ভাল কৰিব পাৰে সেইকাৰণে তোমালোকে পইচা পাতিটো গুৰুত্ব দিয়া নাই পইচা গুৰুত্ব দিয়া নাই পঢ়া শুনা ভাল হওক পঢ়া ভাল হ'লে হ'ল already known selang kunci kumrai kora tanghon jor ke la ibaga school ke ramla long tai tum ke school ke kating haji geli tomar kan bombo lokuta nang bom ইয়াতকৈ বেছি আৰু খুজিবলগীয়া বিষয়ো নাথাকে একেবাৰে সহজ সৰল পৰিয়াল এটা আপোনালোকক দেখিবলৈ পাইছে আপোনালোকে অনুভৱ কৰিব পাৰিছে আৰু এই সহজ সৰল পৰিয়ালটো এক দুৰ্ভাৱনা কঢ়িয়াই আনিলে শিক্ষিত বুলি আমি যাক ভাবোঁ তেনেকুৱা শিক্ষিত পৰিয়াল এটা তথাকথিত শিক্ষিত বুলি ইয়াতে কোৱা হয় আৰু এই পৰিয়ালটোৰ ককায়েকে ক্লাছ 7ত পঢ়ে সমাজৰ বুজাবলৈ চেষ্টা কৰিছে মোৰ কথাখিনি ছোৱালীজনীক মাজে মাজে লগ কৰিবলৈ বছৰত 4বাৰো ককায়েকে যায় কিন্তু কথা পাতিবলৈ মালিক পক্ষই নিদিয়ে মালিকে তাইৰ লগত কথা পাতিব নিদিয়ে তেওঁলোকে পঠিয়াই দিয়ে ইয়ালৈ আনিবও পৰা নাই ছোৱালীজনী পঢ়া শুনা কৰি আছে ঘৰখনৰ কাৰণে উচিত কাৰণ বুলি ঘৰৰ পৰিয়ালৰ ককায়েকৰ কৈছে ঘৰখন কৰি পৰীক্ষা কৰা hello sumila pohang pi photo vek lo apran school don cheng hot ki bi don cheng hot ngam hor lo la bang ke hasu photo si ho daga jir pi tung pen bai thom son jo thai rapet son do sei so kalek si wan thu de lo la ba Hola, so bangke ini tung bangke bang nang kewe ini tung si bang nang kewe la po nang pasti meklang no lang so kali nang pasti anda ikem lo long le phelang anda nang kira chon kali bang si pran nang karmu lo bangke ini tung ke jorok sok kan do si lahai pani tu mana kire na lapen isi acholom ta Mei tarik isiani Mei kali hala April tarik isiani voting ani assembly voting ani Ladakh tame ilo madim kenelo hala angum giding amuni datum itu maslang dia tumhan laswa idea thot lo ada tibo het lo hala longdang arong hedi hala dakta meklang no lang no tentang der ani sierti ke bisar lang lata lasi nili kachoning ria bangala halo matu karbe solangdo arat tame hedi karbe ko arat tame nili kachoning la halo ili tum nona bangke Kicini pami me bolotan ke ini tum akut ang tuman ke muni depan ini tum akape ke akan ke hijin gali ke langrem gali pon kornan ni angin ke isuang dir do pei pu do ini tum ke cicini lo ta choglo komane ok lin banwa lo po komane hore bong wan lo যদি সম্পূৰ্ণ যদি দুখী পাইছে সঁচাকে যদি মোৰ ছোৱালী যদি সিহঁতে সঁচাকে যদি জুই জ্বলাইছে সঁচাকে যদি মৃত্যু দিছে তেতিয়াহ'লে মানে আইনমতে যেনেকৈ ফাঁচী দণ্ড হ'ব লাগে সেইটো মানে পিতিকে মানে আপত্তি কৰিছে
এতিয়া মানে ধৰক আপোনাৰ ছোৱালী ইয়াৰ পৰা লৈ গ'ল কেনেকৈ লৈ গ'ল কেনেকৈ কোন আহিছিল কোনে আহিছিলে প্ৰথমে কি কৰিছিলে পঢ়াম বুলি কৈ পঢ়িয়াম বুলি কৈ পেলাই আহিছিলে কি মানে আহিছিলে হেনো তেখেতসকলে কোনোবা যায় আহিছে আহি কৰি আপোনাৰ ছোৱালী দিয়ক মই আপোনাৰ ছোৱালী আমি পঢ়াম পঢ়া শুনা আমি ধুনীয়াকৈ ৰাখিম সেইবুলি তেখেত মানে এটা বিশ্বাসত মানি দিব প্ৰিয় দৰ্শক সেই বিশ্বাসটোৱে আচল কথা আপুনি যদি মন কৰে একেবাৰে মুছলিম পৰিয়ালৰ মানুহ আপোনালোকে এই মুহূৰ্তত বহিয়ে গৈছে এওঁলোকৰ সন্মুখত মই তেনেকুৱা অঞ্চলবিলাকত ভ্ৰমণ কৰোঁ আৰু এনেকুৱা দুৰ্বল দুখীয়া বহু পৰিয়ালৰ লগত মোৰ চাকৰিয়া সম্পৰ্ক এনে পৰিয়ালসমূহৰ কাষৰ মুখবিলাক যদি আপোনালোকে লক্ষ্য কৰে দেখিব যে জীৱনৰ কোনো জটিলতা এওঁলোকে বুজি নাপায় এটা সহজ সৰল জীৱন এটা সাধাৰণ তেওঁলোকে পাই কৰে এই মুহূৰ্তত সন্মুখত থকা মহিলাগৰাকী আপোনালোকে অনুভৱ কৰিব পাৰিছে আটাইতকৈ ডাঙৰ কথা হ'ল অসমত তথাকথিত শিক্ষিত ভদ্ৰলোক বুলি আমি তাক তথাকথিত শিক্ষিত ভদ্ৰলোক যিয়ে এনেকুৱা সহজ সৰল সাধাৰণ মানুহক সপোন দেখুৱাবলৈ আৰম্ভ যেতিয়া তেওঁলোকৰ 3-4টা সন্তান থাকে তেওঁলোকৰ টাৰ্গেট হয় এটা সন্তানক নি পেলাই পঢ়ুৱাৰ কথা কৈ পেলাই কেনেকৈ ধন কৰা ছোৱালী হিচাপে ৰাখিব পাৰে ইতিমধ্যে খুব স্পষ্টভাৱে কৈছে মই লোকৰ ঘৰত কাম কৰিবৰ কাৰণে মই ৰহালৈ পঠোৱা নাছিলোঁ মোৰ ছোৱালীজনীক কাম কৰিবৰ কাৰণে আশা দিছিল প্ৰতিশ্ৰুতি দিছিল বৰঠাকুৰৰ শ্ৰীমতী বৰঠাকুৰ ইয়ালৈ যোগসূত্ৰত আহি দেউতাকক আশ্বাস দিছিল যে তেওঁৰ ছোৱালীজনী নিজৰ ছোৱালীজনী ৰাখি পঢ়া শুনা কৰি ডাঙৰ দীঘল কৰিব আৰু সেই আশাতে পিতৃ মাতৃ টকা পইচা আছেনে নাই সেইটো দ্বিতীয় কথা কিন্তু পিতৃ মাতৃৰ স্নেহ ধন নথকা মানুহটোৰ যিমানখিনি থাকে ধন থকা মানুহৰ সিমানেই থাকে পিতৃ মাতৃৰ স্নেহৰ ক্ষেত্ৰত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ একে কাম সেই দেউতাকেও কৰিছে ছোৱালীজনীয়ে পঢ়িব ডাঙৰ মানুহ হ'ব এখন সপোন দেখিছে গতিকে এজন মানুহৰ হাতত সমৰ্পিত কৰিছে তৃতীয় শ্ৰেণীত পঢ়ি থকা সেই মৰম লগা ছোৱালীজনী তাৰপিছত কি হ'ল আপোনালোকে দেখিবলৈ সক্ষম হ'ল ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু নোৱাৰে এই মুহূৰ্তৰ ছবিখন এইদৰে আপোনালোকক আপোনালোকে যদি কাষৰ পৰা চাই ধনীয়ে অকণমান দুজনী ভাইয়ে এই মুহূৰ্তত তথাপি মই দেখুৱাইছোঁ আপোনালোকক খুব খুন্দিয়াই যোৱা ছবি হ'লেও দেখুৱাইছোঁ তাৰে ছবিখন চাওক Sumila apai apen hola bangke abong lo Facebook along le usu ar bakchot abang lo bangke apen hala bangke iglo hala bangke Sumila apu mate kisarlo আজি এই ছোৱালীজনী যদি এটা amlu tumbo bahini bangke bangke pailo শিক্ষিত ভদ্ৰলোক বুলি আমি bangke aronglasar tumulo tumangke এই পৰিয়ালটোৰ ওচৰত আহি এই ছোৱালীজনীৰ কাষত থাকি যদি মই সপোন দেখুৱাওঁ যে এই ছোৱালীজনী মই ডাঙৰ দীঘল কৰিম তাইক ডাক্তৰ কৰিম ইঞ্জিনিয়াৰ কৰিম অধ্যাপক কৰিম কাৰ মাক বাপেকে নিবিচাৰিব তেওঁৰ সন্তান ইমান ডাঙৰ মানুহ হওক গতিকে এনেকুৱা উৰুষা পজাৰ মাজত থাকিলেও এনেকুৱা উৰুষা পজাৰ মাজত দৈনন্দিন জীৱন অতি তাৰণাৰ মাজত থাকিলেও সপোন জাগ্ৰত হয় আৰু এনেকুৱা উৰুষা পজাৰ এই পৰিয়ালৰ সন্তানেই এটা সময়ত যথেষ্ট ভাল কাম কৰিবলৈ সক্ষম হয় দেধাৰ উদাহৰণ এইখন অসমত আছে গতিকে এনেকুৱা মাক বাপেকৰ সপোন দেখাত কি অসুবিধা আছে সপোন দেখাবলৈ তথাকথিত ভদ্ৰলোক শিক্ষিত বৰঠাকুৰৰ নিচিনা মানুহ যেতিয়া ইয়ালৈ দৌৰি আহি এওঁলোকক কাষৰ পৰা সপোন দেখাব তেওঁলোকে সপোন দেখিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই এই ধৰণৰ মৰম লগা পখিলা খেদা বয়সৰ ছোৱালীক কেৱল বুকুত এটা হেঁচা ৰাখি হ'লেও উৎসৰ্গিত কৰে যাতে এই ডাঙৰ হৈ পঢ়া শুনা কৰি তাই মানুহ হ'ব পাৰে এই ক্ষেত্ৰত
এই বায়েকৰ কথাটো সেই একেটাই কথা ইতিমধ্যে দেউতাকে আপোনালোকক জনাইছে কিন্তু তাৰ ফল কি হ'ল আপোনালোকে দেখিছে এটাই উদাহৰণ নহয় সমগ্ৰ অসমৰ উজনিয়ে নামনিয়ে ক'ৰবাত যদি এনেকৈ ছোৱালী ল'ৰা ছোৱালী নি গৰম পানী ঢালি দিছে ক'ৰবাত শিকলিৰে বান্ধি ৰাখিছে ক'ৰবাত ভাত খাবলৈ দিয়া নাই বিনামূলীয়া শিক্ষা থকাৰ পিছতো দৰিদ্ৰ শ্ৰেণীৰ দৰিদ্ৰতাৰ সুযোগ লৈ শিক্ষিত আৰু তথাকথিত ভদ্ৰলোকে এই ধৰণে ফুল কোমলীয়া ল'ৰা ছোৱালীৰ ওপৰত দানৱীয় অত্যাচাৰ চলাই আহিছে আৰু আমি নিসহায় হৈ সেয়া চাই থাকিবলগীয়া আৰু এই পৰিয়ালৰ এই পিতৃ এই মাতৃ তেওঁলোকে ইমান জীৱনৰ জটিলতা নাপায় আপোনাৰ মোৰ ঘৰত এনে ঘটনা সংঘটিত হ'লে আমি হাইকোৰ্ট যাম থানাত যাম আমি যিমান পাৰি হেঁচা মাৰি ধৰিবলৈ চেষ্টা কৰিম কিন্তু এওঁলোকৰ সেয়া সক্ষম নহয় কাৰণ দিনটোৰ পেটৰ দায়টো এওঁলোকৰ কাৰণে ডাঙৰ কথা বাঁহ কাটিব লাগিব ঝাৰু বেচিব লাগিব তেতিয়াহে ঘৰত জুই জ্বলিব এওঁলোকৰ দৈনন্দিন চিন্তা হ'ল সেয়া তাত আপোনাৰ মোৰ নিচিনা আমি ক'ত কাটি দৌৰি ফুৰাৰ মানসিকতা পৰিৱেশ এইসকলৰ নাথাকে নোৱাৰে কৰিব ই ক্লাছ 7ত পঢ়ে ককায়ে তাৰ কথাৰ মাজত আপোনালোকে বুজি পাইছে তাৰ ভিতৰত এটা প্ৰতিবাদ হৈছে কিন্তু সি ক্লাছ 7ত পঢ়ে এই প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিবলৈ তাক আৰু কিছু সময়ৰ প্ৰয়োজন আছে কাৰণ সি এটা কিশোৰ আজি তাৰ ডাঙৰ দায়িত্ব এজনী ভনীয়েক ইতিমধ্যে হেৰুৱাইছে দুজনী ভনীয়েক এতিয়াও আছে এইখন ঘৰত আন কোনোবা বৰঠাকুৰ চৌধুৰী শৰ্মা দৌৰি আহিলেও এইখন ঘৰৰ পৰা এই সন্তানৰ কাম নকৰে কাৰণ ইয়াত এই উচিত তেওঁলোকে পোৱা বাৰে বাৰে দেউতাকে কৈছে আপোনালোকে শুনিছে কাৰ্বি ভাষাত কৈছে এটাই কৈছে যে মই ছোৱালীজনীক পঢ়ুৱাবলৈ পঠাইছিলোঁ মই কাম কৰিবলৈ পঠোৱা নাছিলোঁ মই ছোৱালীজনীক পঢ়ুৱাবলৈ পঠাইছিলোঁ মই ছোৱালীজনীৰ বিনিময়ত টকা বিচৰা নাছিলোঁ কিন্তু পঢ়ুৱাবলৈ নি আমাৰ শিক্ষিত ৰহাৰ এই বৰ্তাকো তথাকথিত ভদ্ৰলোকে কি কৰিলে সেয়া আপোনালোকক সহজে অনুভৱ ভাইটি তুমি কি ভাবা এতিয়া কেনেধৰণে গোটেই বস্তুটো বিচাৰ হ'ব লাগে তোমালোকৰ মানে মোৰ ভণ্টি বেলেগৰ শাস্তি দিছে বা এনে কৈছে আমি তেনেকৈ বিচাৰিছোঁ যে ফাঁচি দিয়ে এই বৰ্ষাকুৰৰ পৰা নিয়মনি বৰ্ষাকুৰ গোটেই ককায়েকক এনে শাস্তি দিয়ে আমি এইটো হয় খবৰ লোৱা মানুহ যথেষ্ট ইয়াত উপস্থিত আছে মই কিছু মানুহৰ সৈতেও এই সম্পৰ্কে কথা পাতিব খুজিম যে কেনেধৰণৰ পৰিৱেশত এওঁলোক পৰিয়ালটো আছে সেয়া আপোনালোকে দেখিবলৈ সক্ষম হৈছে আৰু কিছু ছবি মই আপোনালোকক দেখুৱাম কিন্তু ইয়াৰ যথেষ্ট মানুহ আপোনালোকে দেখিবলৈ সক্ষম কাৰণ সমগ্ৰ অসমত আহি গৈছে এই ঘটনা তথাকথিত শিক্ষিত ভদ্ৰলোকৰ লজ্জানক যি কাণ্ড এই কাণ্ড আৰু সেয়েহে